Good morning, student. নাচিগুৰু মুক্তাৰ হুছেইন চেনেলটোলৈ স্বাগতম। আজি তোমালোকক মই এটা ৰুটিন দি দিম, যিটো ৰুটিন তোমালোকে ফলো কৰি পাঁচটা সাবজেক্টত মেক্সিমাম 5টা সাবজেক্টত তোমালোকে লেটাৰ্ছ মাৰ্কছ অতি সহজে আনিব পাৰিবা। আৰু মই এটা নাচিগুৰু মুক্তাৰ ছাৰ যিটো চেনেল খুলিছো, এই চেনেলৰ জৰিয়তে তোমালোকে ইজিলি মোৰ লগত যোগাযোগ কৰি হোৱাটছএপত বা বেলেগ ফেচবুকত বা ইউটিউবৰ ভিডিঅ' চাই ভালদৰে চাই তোমালোকে লেটাৰ মাৰ্কছ আনিব পাৰা। আৰু মইতো ইম্পৰ্টেণ্ট দি দিম কি আহে তোমালোকক চাবা। প্ৰথমতে তোমালোকক মই 2027 HSLC 2027 কেনেদৰে তোমালোকে প্ৰিপাৰেচন কৰিবা HSLCৰ বাবে, তাৰ বাবে তোমালোকে এটা কি টাইম মেনেজমেন্ট ষ্টুডেন্টৰ কাৰণে এটা ৰুটিন লৈ আহিছো। প্ৰথমতে তোমালোকে ৰুটিনটো চাই লোৱা। ইংলিছটো তোমালোকে 5ৰ পৰা 6টা পঢ়িবা মৰ্নিং। এছামিজটো তোমালোকে 6ৰ পৰা 7টা লৈ 1 ঘণ্টাকৈ পঢ়িবা মৰ্নিং। আৰু ছচিয়েল সায়েন্সটো 5ৰ পৰা 6টা লৈ ইভিনিঙৰ ভিতৰত পঢ়িবা। জেনেৰেল সায়েন্সটো 6:30ৰ পৰা 7:30 লৈ ৰাতি পঢ়িবা। জিঅ'গ্ৰাফি বা এৰাবিক বা যিটো লয় ইলেক্ট্ৰিক সাবজেক্ট সেইটো আৰু 8টাৰ পৰা 9টা লৈ পঢ়িলে হ'ল। আৰু মেথামেটিক্সটো তোমালোকে অলমোষ্ট ষ্টাডিটো বেছি কৰিব লাগে, কাৰণ মেথামেটিক্স যিয়ে ভাল সিয়ে আনকেইটা সাবজেক্টতো ভাল। মেথামেটিক্স ইজ দ্য ইণ্টাৰেষ্টিং সাবজেক্ট। সাপোজ মেথামেটিক্সটো তোমালোকে 9টাৰ পৰা 11টা লৈ, কিছুমানে আৰু সাপোজ মেথামেটিক্স 9ৰ পৰা 11 বজালৈ পঢ়িলে তোমালোকে লেটাৰ্ছ মাৰ্ক ইজিলি পাই যাবা। আৰু যদি মোৰ চেনেলটো ফলো কৰা লেটাৰ্ছ পাই যাবা। কিন্তু যদি কোনোবাই ভাবি আছে যে মোক 99 লাগে 100 লাগে, তেনেহ'লেতো মেক্সিমাম 12টা লৈ পঢ়িবই লাগিব। আৰু যিমান এভৰি সানডে মানে ৰবিবাৰ আৰু হলিডে বন্ধৰ দিনকেইটা যিমান থাকে 365 দিনত, মানে যিমান কেইটা বন্ধ মানে সানডে থাকে আৰু কি বন্ধৰ দিন থাকে, তোমালোকে এই দিনকেইটা কি কৰিবা মেথছ বন্ধৰ দিনত মানে সানডে গোটেই দিনটো সময় পাৰিলে তোমালোকে দিবা যে মেথছ প্ৰেক্টিছ কৰো। যিমান প্ৰেক্টিছ কৰিবা সিমান তোমালোকে বেছি জানিব পাৰিবা। আৰু মই এই নাচিগুৰু মুক্তাৰ ছাৰ চেনেলটো মই মেথছৰ ডিটেইলছ দিম, MCQ দিম, ইম্পৰ্টেন্স দিম, আৰু আমি কি দিম জেনেৰেল সায়েন্সৰো নোটছ তোমালোকক দি দিম। এইটো চেনেলত তোমালোকে জড়িত থাকিবা, সকলোবোৰ তোমালোকে পাই যাবা। থ্যাংক ইউ।